তো হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি আকৌ আমি আছাম ইউটিউব কমিউনিটিৰ লগত জড়িত কেইটামান সৰু সৰু আপডেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, আজি আমাৰ ফাৰ্ষ্ট আপডেটটো হ'ল ডিম্পু বৰুৱা আৰু মধুস্মিতা শৰ্মাৰ ওপৰত। এটা বহুতেই ভাল খবৰ যে ডিম্পুৱে পিন্ধালে মধুস্মিতা শৰ্মাক ৰাখি। কিন্তু কিয়? ইয়াৰ ওপৰত তেওঁ কিছু কথা কয়। আহক আমি ভিডিঅ'ৰ সৰু ক্লিপ এটা চাই লওঁ। আৰু মানে ডিম্পুদা আহি গ'ল আৰু মই এটা কথা কৈ দিওঁ, মানে যোনে যি কমেণ্ট দি থাকে ন, মানে ডিম্পুদাৰ লগত কিবা কিবি মিলাই কিনে আৰু নিউজে চিউজেও কিবা কিবি দিয়ে, তো ডিম্পুদাৰ মুখেৰে শুনক যে সি মোৰ কথা। ডিম্পুদাক কৈ দিয়াচোন কথাটো। আজি মানে এইটো প্ৰমাণিত হ'ল যে একো কমেণ্ট নিদিব। আমাৰ লগত ৰাখি নাই, কিন্তু এইডাল মই বনাইছোঁ। এইডাল মোক এতিয়া মধুস্মিতাই পিন্ধাই দিয়া, মোক পিন্ধাই দিয়া। ছোৱালী পিন্ধাই মোক পিন্ধাব। তো অফিচিয়েলি উই আৰ দাদা আৰু বেহেন। দাদা ভণ্টি, চৰি দাদা ভণ্টি। আৰু এয়া চাওক, ৰাখি পিন্ধাই দিলোঁ। নিজে বনোৱা ৰাখি মূল্য বেছি, গতিকে আজিৰ পৰা যাতে একো কমেণ্ট নিদিয়ে উল্টা পুল্টা নে কি। উই আৰ অফিচিয়েলি দাদা ভণ্টি। য়েছ। গাইজ, আজি আমাৰ নেক্সট আপডেটটো হ'ল শ্ৰী ৰঘুপতিৰ ওপৰত। ৰবি শৰ্মাৰ দ্বাৰা শ্ৰী ৰঘুপতিয়ে অসমীয়া ফিল্মৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি মাত্ৰ 21 দিনত 10 কোটি প্লাছ বক্স অফিচ কালেকশ্যন কৰে।